वेलकम बैक टू माई यूट्यूब चेनेल। मैं इतना सन्धिया हल बार मैं इतना गई आसो आग बंधुटो लग कर क्यों मातिसे नाजानो। इतना मैं जाऊँ चकुत तो घर पर ऊल् मने मने उलियासो देता ना घर সেইকাৰণে ওলাই पाई गलो मैं लाइट এটা জ্বলি আছে আপোনালোকে নেদেখিব। অকমান চুপ থাক। আহিলো আমি ঘূৰি ফুৰিছোঁ ৰাস্তাই ৰাস্তাই। এতিয়া মানে সিহঁতৰ ঘৰলৈ যাওঁ। তোহঁতৰ ঘৰলে মানে সি অকলে যাবলৈ ইয়াৰ ভয় লাগে সেইকাৰণে মোক লৈ গৈছে লগত। তো ইয়াতে মই কথা এটা কওঁ শুন। কথা এটা কওঁ কোৱা কথা এটা ব্লগ বনাইছে কিন্তু সি হোৱাটছএপটো অন কৰি লৈছে। একো নেদেখে আগফালে চব কোলা কোলা। মই এতিয়া গৈ পেলাই মই পাৰ্থজিতৰ গাৰ্লফ্ৰেণ্ডৰ ৰহস্য। তো গাইজ ইয়াৰো এটা ইউটিউব চেনেল আছে, মই এইটো আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম। এইপিনে মোতকৈ তোমাৰ ছাবস্ক্ৰাইবাৰ বেছিয়ে মই প্ৰমোশ্যন কৰিছোঁ। তো গাইজ অৱশেষত আমি আহি পাই গ'লোহি পাৰ্থহঁতৰ ঘৰ। সিহঁতৰ ঘৰটো মানে জংঘলৰ মাজত ফৰেষ্টাৰ খেদি পাই গ'লোহি। এইটো হৈছে পাৰ্থ যে ভনীয়েকজনী যে আছিলে সেইজনীও এইজনী জীয়েক ভনীয়েকজনী বিয়া দিলে। তো ফাইনেলি গাইজ আমি আহি পাই গ'লোহি পাৰ্থহঁতৰ ঘৰ। এইটো ঘৰ এইটো ইয়াৰে হ'ব আৰু পিছত গৈ পেলাই ঘৰটো ই কাৰণে একমাত্ৰ লাবাৰিছ। তো গাইজ ভিতৰৰ ফালে মই দিমগৈ। ভাল কথা কবি ইয়াত নকবি বেয়া কথা। পাইছোঁ মই পানী অকণ খুজিলোঁ বোলে লৈ খা। নাই অ' পানী ক'ত আছে নাই তই ইয়াতো ব্লগ বনাই আছ। हम प्रोफेशनल ब्लॉगर है। तो गाइस मैं এতিয়া আহিছোঁ সিহঁতৰ ঘৰৰ ভিতৰলৈ। সি অহা নাই বাৰু মই আহিছোঁ। हम बजाएंगे अब गिटार। ही বাৰু प्रोफेशनल गिटारिस्ट, मैं বাৰু थोड़ा अनप्रोफेशनल हूँ, फिर भी हम बजाएंगे। गरम बाहिसे घाम ওলাইছে ঘামৰ চোতত কাপোৰ তিতিছে গোন্ধ ওলাইছে গৰম বাঢ়ে বাঢ়ে গৰম বাঢ়ে বাঢ়ে এই গৰম কাৰ বাবে জানানে নৰা ফাতেহিৰ বাবে নহয় কি গছ গছনি কেনেকুৱা বনাইছোঁ এইটো মই বেলেগ ইউটিউবাৰৰ পৰা চাইছোঁ মানে মোৰ নহয়। তো গাইজ আমাৰ প্ৰফেচনেল ব্লগাৰে মানে হেৰি কৰি আছে ব্লগাৰ বোলে গিটাৰিষ্টে মানে গিটাৰ বজাই আছে। মানে সিহঁতৰ ঘৰলৈ আহিলেও সি ভয় কৰে মানে অকলে অকলে থাকিবলৈ মাক বাপেক নাই। সেইকাৰণে তাৰ সি কি কৰিবলৈ আহিছিলে তুমি এনে তাকে এতিয়া যাওঁগৈ আৰু বোলে। ये जरूरी था। बहुत अच्छा गाया तुमने। मेरे तरफ से आपको 1000 रुपये का दान। 15 মান গালে এটা যদি ভালকৈ গান গাব পাৰিলে ভুল কৰিবি ভগৱানে কৰক তোমাৰ এবাৰো ভুল হওক। কৈছিলোনে মই কৈছিলোনে গাইজ ফাইনেলি আমি যাবলৈ ওলালোঁ ঘৰৰ পৰা বন্ধ কৰি দিম। তো এইবিলাক অকণমান পাগলামি কৰে এই ল'ৰাটো অকণমান মানে মাথাটো গণ্ডগোল আছে বেয়া নাপাব। চোৰ আহিব যিটো গ'লে মোৰ ব্লগ চাই সিহঁতৰ মানে মানুহ নাথাকে। আজি মই বাৰু ব্লগটো দিম চাগে 5-6 দিনৰ পিছত। তো
যাওঁ এতিয়া আকৌ নেদেখো মানে একো रोते रोते পাৰ্থৰ ভনীয়েক भागना सीखो নেদেখো পাৰ্থৰ ভনীয়েক ব'লা ৰাণী মেধি তোমাৰ লগতে আমি যাম हगते हगते रोना এনেকুৱা ধৰণৰ গানৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে মই নাম্বাৰটো কৈ দিছোঁ 60054325 ऐसा मत बोलो तुम दोस्तों आप लोगों को पता है क्या आसार को इंग्लिश में क्या बोलते हैं अच्छा आसार को बोलते हैं ये नहीं कब सीखेंगे आप लोग इंग्लिश आसार को इंग्लिश में अच्छा हाँ यहाँ जोड़ देना चाहिए এইটো কোনে কৈছে সনিকা सोनिका ता আগতে কিমান গালে দিছে মই সনিকা मेरा जंगल है और जंगल के बीच से हम जा रहे हैं ये कुछ लाइट है इन्हें कुछ मानुह এখন পিছফাল জংঘল নহয় আহি আছো আমি পিছফালে পাৰ্থ তোমালোকৰ ঘৰত গ'লো একো এটা নোখোৱা ভাবিছা তুমি মই গানটো গাম তুমি কমপ্লিট কৰিবা হে तू मेरा दिल तू मेरी जान ক ক Oh, I love you, Chutia. Baby, लिखो लगे। तो गाइस एमा ये इतना वीडियो तो अपलोड कर भी गया है गाइस ले है अपलोड कर भी इतना कर ये वीडियो अपलोड हो गया आप लोग जाइए लाइक कीजिए सब्सक्राइब कीजिए है तो बहुत दिन पीछे बो ना कौन तुम्हारे ताले ते जाम ये भोगिता थल रखा ए बो पिছত भोगिता बोल मिसल खाम गो হে মিছল খাম কোবা এইখিনি ৰাস্তাটো মোৰ তাত পইচা আছে তোৰ নাই 20 টকা আছে ক'ত তই কিপন মানুহ ক'ত দিবি তো গাইস আমি এতিয়া গৈ আছো মিছল খাবলৈ এই ৰাতিখন কাৰ একাউণ্টত দিছা নিজৰ ৰাতিখন ঘূৰি ফুৰিছো নাইছে বা পৰীক্ষা আছে এই ভনীয়েকো আহিছে চাহ পিছে হ'ব একো নাই এদিনহে আৰু তো গাইস আমি পাই গৈছো এতিয়া Snapping time. তো আমি পাই গৈছো এতিয়া তো গাইস আমি মিছল আনিলো কাম পাৰ্থ মিছলখিনি দেখুৱাই দিয়া এয়া আমি 10 টকা মিছল আনিছো 5 টকা নহয় 10 টকা 10 টকা অঁ মোৰ খোজ 5 টকা ইমান ভাল দিছে এনে কৈছো 5 টকা সেইকাৰণে আহিম বুলি কৈছো ন মই তাত যি কমকে দি আছো ভাল লাভ নাই আকৌ বেছিকৈ দিছে কি ভাল লাভ নাই আকৌ বেছিকৈ দিছে বেছিকৈ খাব পালেই হ'ল সেইটোৱেতো মই খাই লওঁ অলপ এই ভাল পাইছোঁ কাৰণে মই লৈ লৈছিলোঁ বেছি আনি দিম মোৰ পাই লৈ ল'লে গোটেই দে না ক'ত লগা জলকীয়া আহে না दुश्मन को भी ना दे इतना है ना केटामान दे কেলা টকা আছে বোলে হিমাৰ হে দিম সময় কে কিমান কিটা আছে ইমান কিটা জলা লাগিছে টাইপৰডাল খুলি তো মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট নেযাবি মোক থৈ আহ মোৰ মাৰ চাই মই এইখিনি আহিম নেকি যেনেকৈ আহক তো ভিডিঅ'টো চাই যদি ভাল পালে ভাল নাপাব মই জানো যি ফটোৱা ভিডিঅ' বনাই আছো কি ভাল হ'ব মই এইখিনি আহিব নোৱাৰিম যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব